নমস্কাৰ মই ৰীতা পেগু এগৰাকী বিউটি এণ্টাৰপ্ৰেনাৰ আৰু এগৰাকী মাতৃ আমি সকলো মাকসকলে এটা সময়ত নিজৰ পৰিয়াল আৰু নিজৰ সন্তানৰ প্ৰতি নিজৰ দায়িত্বখিনি সমাপন কৰি থাকোঁতে কেতিয়াবা অনুভৱ কৰোঁ যে আমাৰ কেৰিয়াৰটো আমাৰ নিজস্বতাখিনি কৰবাতে থাকি গ'ল কেতিয়াবা যদি আপোনাৰ তেনেকুৱা অনুভৱ হৈছে মই কওঁ যে এতিয়াও দেৰি হোৱা নাই আপোনালোকে নিজৰ কেৰিয়াৰটো আকৌ এবাৰ আৰম্ভ কৰিব পাৰে আপোনালোকে ঘৰতে বহি মাত্ৰ কেইটামান ঘণ্টা দি আপোনালোকে নিজৰ কাৰণে এটা সুন্দৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে লগতে আপোনাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে এটা সুন্দৰ ভৱিষ্যত গঢ়িব পাৰে মই এই কোম্পানীটোৰ লগত জড়িত হোৱা আজি 3.5 বছৰ হ'ল আৰু এই কোম্পানীটোৰ লগত জড়িত হোৱাৰ পিছত মই অনুভৱ কৰিছোঁ যে নিজৰ মানে এগৰাকী মাতৃ হিচাপে নিজৰ দায়িত্বখিনি সমাপন কৰাৰ পাছতো আপুনি নিজা এক পৰিচয় নিজৰ বাবে গঢ়ি তুলিব পাৰে মোক যোগাযোগ কৰিবলৈ আৰু পাৰ্সোনালি মোৰ লগত কনসাল্ট কৰিবৰ কাৰণে আজি আপোনালোকে লিংকটোত ক্লিক কৰক আৰু মোৰ লগত যোগাযোগ কৰক থ্যাংক ইউ